এইটো ভিডিঅ'টো বনাইছোঁ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টসকলৰ কাৰণে। এইচএছ ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যন হয়তো বহুতো কলেজত হৈ গ'ল আৰু কিছুমান কলেজত হৈ আছে, আৰু যিসকল কলেজত হোৱা নাই হয়তো অতি সোনকালে হ'ব, ডেট দিছে ইতিমধ্যে। আৰু যিখিনিত হৈ গ'লতো ভাল কথা, সকলোকে শুভেচ্ছা থাকিল, ভালকৈ পঢ়া। আৰু যিসকলে এতিয়ালৈ এডমিশ্যন পোৱা নাই সেইসকলৰ কি হ'ব, এডমিশ্যন পাবনে নাপাব, তেনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহি আছে। এডমিশ্যনটো পাবই না, এডমিশ্যন নাপালে ক'ত পঢ়ব, সিখন কলেজত নহ'লেও বেলেগ কলেজত হ'লেও এডমিশ্যন পোৱা পাব, কিন্তু আৰু অপেক্ষা কৰিব লাগিব আৰু ৱেইট কৰিব লাগিব। কলেজৰ পৰা লিষ্ট সদায় উলিয়াই আছে, ধৰ এইখন লিষ্টত নাপালোঁ নেক্সট লিষ্টত পাব, তেনেকুৱা ধৰণৰ। আৰু মোৰ মতে যিসকলে এতিয়ালৈ এডমিশ্যন পোৱা নাই সেইসকলে কলেজত যাই ভালকৈ সোধক, খবৰ কৰক যে আমাৰ এডমিশ্যন হ'বনে নহ'ব, আৰু কি কৰিব লাগিব কি নকৰিব লাগিব, সেইখিনি ভালকৈ কলেজসমূহে ভালকৈ গম পাব। কলেজসমূহে হয়তো ছিট কেপাচিটি আছে নাই সেই ওপৰত এডমিশ্যনবিলাক ল'ব। যদি ছিট কেপাচিটি কম থাকে তো কেনেকৈ ল'ব, আৰু ছিট পিছত মানে পাৰ্মিশ্যন লৈ কাউন্সিলৰ পৰা ছিট কেপাচিটিটো বঢ়াই লয়, আগৰবাৰত তেনেকুৱা হৈছে। সেইকাৰণে কিছুদিন অপেক্ষা কৰি দিয়ক, বা অপেক্ষা নকৰি ডাইৰেক্টলি কলেজত যাই সোধক। ঘৰত অপেক্ষা কৰি থাকিলেতো এডমিশ্যনটো নহ'ব না, তো ছিজন গুচি যাব, ঘৰত এনে বেকাৰ পৰি থাকিব লাগিব। তাত নাপালে হ'লেও প্ৰাইভেট কলেজত বা ওচৰৰ কলেজসমূহত হ'লেও লৈ এডমিশ্যনটো ল'ব লাগিব, আৰু নহ'লে 1 year বেক হৈ যাব। গতিকে মোৰ মতে কলেজত যাই ভালকৈ খবৰ কৰক যে এডমিশ্যন আমাৰ হ'ব না নহ'ব, আৰু হোৱাৰ চান্স থাকে। লোকেল ষ্টুডেণ্টখিনি এনে নিজৰ ওচৰৰ কলেজখনত এডমিশ্যন দিয়ে, প্ৰত্যেক বছৰে তেনেকুৱাকৈ দিয়ে। প্ৰথম নিদিয়ে হয়তো, ছিট কেপাচিটি পাৰ্মিশ্যন নাথাকেতো তেওঁলোকৰ হাততো। তো 2 দিন অপেক্ষা কৰক আৰু ডাইৰেক্টলি কলেজত যাই কথা পাতক, তাৰপিছতহে সঠিক উত্তৰটো গম পাব দেই। বাকী বেলেগৰ মতে নহয় কথাখিনি, কিছুমানে এনে কয়। সেইকাৰণে ডাইৰেক্টলি কলেজত যাই সোধক, আৰু এতিয়া গম পোৱা যাব। তো ভিডিঅ'টোত এইখিনিয়ে আছিল, ধন্যবাদ।